আৰু আমাক বৰষুণে বেয়াকৈ ধৰিছে আজি, মানে ক'ব নাই, চবৰে গা চা টিকি গৈছে। এতিয়া আমি পুৰা হেৰি কৰি আছো, আমাৰ গাড়ীকেইটা একদম পুৰা তিয়াই আছো, চৰ্দি লাগি যাব পাৰে। দোস্তো, আজি আমি আহিছিলো চম্পাৱতী ৱাটাৰফল চাবৰ কাৰণে, কিন্তু আমাৰ नसीब भैया यार, हम लोग तो आया था यहाँ पे मस्ती करने के लिए। अरे यार, यहाँ पे आया था हम लोग मस्ती करने के लिए, लेकिन हमारा हालत ही खराब हो गया। কি কম আৰু, বহুত বেয়া বেয়া মানে একদম বেয়া। আৰু যাবৰ কাৰণে ৰেডি হৈছিলো, মানে ইমান পানী হৈছে তে আপোনালোকে অলপ চাই লওক কিমান পানী যে হৈছে, মানে একদম যাব নোৱাৰা হৈছো, মানে একদম বেয়া আৰু নচিবটো। ইমান ধুনীয়া বেকগ্ৰাউণ্ড দেখিছে পিছফালে, কি ধুনীয়া লাগিছে সঁচাকে। চালেতো আৰু বহুত ভাল লাগিলে হয়, আৰু বহুত বস্তু দেখাব পাৰিলোহেঁতেন ওপৰত গৈ, কিন্তু নোৱাৰিলো। লাষ্টত এই ঘৰটোতে আমি আশ্ৰয় ললো, কিবা খাম, তাৰপিছত অলপ এনজয় কৰিম, গান চান লগাই অলপ ডিজে ডান্স, আৰু আপোনালোকৰ বাবে এটা ফানি ভিডিঅ' বনাম, মাহি আছে এটা ফানি, আৰু মানে এনেকে ডান্স কৰিম বুলি ভাবিছিলো। এতিয়া মানে পুৰা একদম পুৰা ডান্স এনেকে মাৰি পিছত ঘৰত যাব লাগিব, কমৰীয়া ডান্স মানে আৰু বেলেগ। বহুত এটা ৰিস্ক লৈ এতিয়া আকৌ উল্টাকে যাব বিচাৰি আছো। আপোনালোকে চাব ভিডিঅ'টো, বহুত এটা ৰিস্কৰ ভিডিঅ' হয়। এয়া চাওক, আমি এতিয়া আকৌ ইফালে সিফালে যাব লগা হৈছে আমাৰ। এতিয়া তাত যাব পাৰোঁ নে নাই ধৰিব নালাগে, দিব নালাগে। এয়া বহুত এটা ৰিস্ক কৰিব। এয়া দেখিছে কিন্তু কেনেকৈ আহিব লগা হৈছে, দেখিছে মোৰ ভৰি। এইটো দাম কেনেকৈ এতিয়া, কেনেকৈ দাম? Oh my God! Oh my God! হেল্ল', সঁচাকৈ দোস্ত, আজিতো জমনি নহয়। আজিতো মানে এটা বহুত ৰিস্ক লৈ আহিছিলোঁ ঘৰৰ পৰা, কিন্তু কেতিয়াও ভবা নাই ইমান পানী হৈ যাব। এয়া চাওক, আৰু এই যিটো এৰিয়া দেখিছে, গোটেইখিনি এৰিয়া মই নৰেন্দ্ৰ মোদীৰ পৰা কিনি লৈছোঁ। কিমান টকা দিছোঁ জানেনে? প্ৰায় আপোনাৰ 200 কৰোৰ টকা দি কিনি লৈছোঁ এই এৰিয়াটো মই নৰেন্দ্ৰ মোদীৰ পৰা। এই গোটেইখিনি মোৰ হয়, মই অকলে ৰাজত্ব কৰি যাম। ইয়াত থাকিব মেৰা ভাই, দেখো সেইটো আৰু লেকিন এয়া চাওক কেনেকৈ আহি আছে, আহিব পৰা নাই দিয়ক, বহুত সুত। এইফালে এয়া এজন ক'ত বহিছে দিয়ক। আৰু गिर जाओगे तुम लोग। ভিডিঅ' বনাবলৈ য'ত যাব আহিছিলোঁ তাত যাব নোৱাৰোঁ দিয়ক, মানে কপালটো আমাৰ বেয়া। আহিলে হ'ল কি ক'ম, য'ত যাবৰ কাৰণে আহিছিলোঁ আচলতে তাত যাবই নোৱাৰিলোঁ, মানে কপালটো বেয়া আমাৰ। মানে বহুত পানী হৈ গ'ল, চাওক না, বহুত পানী হৈ গ'ল, পানীটো বহুত হৈ গ'ল। চ' আমি য'ত যাবৰ কাৰণে আহিছোঁ তাত যাব নোৱাৰোঁ, একদম বহুত ৰিস্ক কৰি যাব, আৰু ইমান ৰিস্ক লৈ তাত যোৱাটো আমাৰ কাৰণে সম্ভৱ নহয়। যোৱাটো যাব পাৰিম, কিন্তু আহোঁতে বহুত কষ্ট হ'ব। আজি আপোনালোকক এইখিনি জেগাই দেখুৱালোঁ। চাওক পানীয়ে কি কৰি আছে ইয়াত, একদম কি কৰি আছে চাই থাকক, পানীটো কি হৈ আছে এইখন চাওক, একদম সন্মুখৰ পানীটো চাওক, তলৰ পৰা উপঙি আছে পানীটো। ইয়াত গ'লে চাগে আমাক একদম সেইফালে লৈ যাব। মোৰ এইটো গ'ল এইখন চাওক, সেইটো পাৰে ভয়ত ক'ত আহি গৈছে। অ' মাই গড, কিমান সুন্দৰ লাগি আছে। এতিয়াতো পানীৰ চিজন, সেইকাৰণে একদম মানে পুৰা ভৰ্তি হৈ আছে জেগাবিলাক।
আগতে এইবিলাক জেগাত আপোনাৰ মানে এফালে খোজকাঢ়ি যাব পৰা হৈছিলে। এইফালেদি আমি খোজকাঢ়ি যাব পাৰিছিলোঁ এইফালেদি গৈ পেলাই যাব লাগে। কিন্তু এতিয়া ইমান পানী হৈছে আমি এইফালেদি যাবই নোৱাৰা হৈছোঁ, একেবাৰে যাব নোৱাৰা হৈছোঁ। মানে কি ক'ম, বহুত পানী হৈ গৈছে। এতিয়া আজি চাগে আপোনালোকক সেই ঝৰ্ণাটো দেখুৱাব নোৱাৰিম, সঁচাকৈ নোৱাৰিম। কিয় ভাবিছিলোঁ যে তাতে যাম, কিন্তু একদম মানে বহুত পানী পৰি আছে। এতিয়া আমি যে এইটো দি ৰাস্তাটো যে যাম, কিন্তু সেই ৰাস্তাটোৱে আমাৰ এতিয়া বন্ধ হৈ আছে। এইটো ৰাস্তা দি যে আমি এফালে যাম, কিন্তু ৰাস্তাটো বন্ধ হৈ আছে। কি ক'ম আৰু, চাওক আপোনালোকে, ৰাস্তা বন্ধ, কেনেকৈ যাম এতিয়া।